আৰু বন্ধু-বান্ধৱীসকলে আজি আপোনালোকক লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'। এই বিশেষ ভিডিঅ'টো হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা বহুত ভাল খবৰ। সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰী ৱেলফেয়াৰ বিভাগে বিভিন্ন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে পেৰামেডিকেলৰ বিভিন্ন ডিপ্ল'মা কোৰ্চ বিনামূলীয়াকৈ কৰিব পাৰিব। তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে আৰু কৰাৰ পাছত বিভিন্ন বিভাগত সংস্থাপন লাভ কৰিব পাৰিব। এই কোৰ্চৰ বাবে মুঠ আসন আছে 250টা আৰু এই কোৰ্চৰ বাবে এপ্লাই কৰিব পাৰিব সায়েন্স পাছ কৰা ষ্টুডেণ্টসকলে। লগত ইংৰাজীত মিনিমাম 40% মাৰ্কছ লৈ যিসকলে সায়েন্স পাছ হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰী এই কোৰ্চৰ বাবে আবেদন কৰিব পাৰিব। এই কোৰ্চৰ বাবে নিৰ্দিষ্ট বয়স সীমা আছে। 17 বছৰৰ পৰা 27 বছৰৰ ভিতৰত যিসকল সায়েন্স পাছ কৰা ছাত্ৰ-ছাত্ৰী আছে সেইসকল এই কোৰ্চৰ বাবে আবেদন কৰিব পাৰিব। অধিক জানিবৰ বাবে 8724083062 নম্বৰত যোগাযোগ কৰিব পাৰিব। এই ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু-বান্ধৱীসকল। লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।